ব্ৰাছ আনিব পাহৰিলোঁ বেচেৰাটোৱে ব্ৰাছ আনি দিছে মোক কম আৰু ল'ৰাটোৰ কথা বহুত ছোৱালীৰ ক্ৰাছ হয় এয়া হ'ল আমাৰ আলু বাদাম নমস্কাৰ সকলোকে মই জ্ঞানদীপ সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এতিয়া 3:15 হ'ল তো এতিয়া মই যাবলৈ ওলাইছোঁ সোণাৰী ফালে মানে বিয়া এখন আছে তো বিয়াত অলপ ফটোশ্বুট কৰিব লাগিব আৰু লগতে মই ভাবিলোঁ ব্লগটো কৰি যাওঁ আপোনালোকক সোণাৰী টাউনখন দেখাম সেইটো চাইডে আজি যাম সেইফালে যোৱা ব্লগ নাছিল সেইটো কাৰণে ভাবিলোঁ ব্লগটো বনাওঁ এতিয়া ওলাই গৈ লওঁ তাৰপিছত আপোনালোকক আজি সোণাৰী টাউন দেখুৱাম আৰু লগতে ক'ত ক'ত যাওঁ কি কৰিম ফটোবোৰ কেনেকুৱা হ'ব সকলোবিলাক দেখুৱাম তো সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক তো এতিয়া যাওঁ চুলিটি বৰবাদ হৈছে কাৰণ এতিয়া হেলমেটটো পিন্ধিব লাগিব বাইক লৈ যাম তো বস্তু চব ঠিক কৰা হৈ গ'ল তো এতিয়া ওলাই লওঁ ওলাই গৈ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিম এতিয়া হেলমেট এতিয়া লগাই বাইক উলিয়াব আছে বাৰু বাইকখন উলিয়ামগৈ তো পোৱালি এতিয়া ওলমিছে মানে আকৌ মই এনেই ফুৰিব নাযাওঁ নহয় বিয়া আছে তাত ফটোশ্বুট কৰিব যাম বেছি যদি যাব নাপায় অলপ দেখিছে আৰু বেয়া পাইছে মোক তো আমি সোণাৰী পাই গ'লোহি সোণাৰী টাউন ফালে নগ'লোঁ আমি এইফালে সোমাই আহিলোঁ এইডোখৰ এতিয়া জেগাটোত একজেক্ট লোকেশ্যনটো হৈছে এইটো ৰজাধাপ তো এইফালে গলিটো দেখুৱাই থোৱা কাৰণটো হ'ল এইফালে আমাৰ কলেজখন মই য'ত পঢ়িছিলোঁ এই কলেজখন এইটো চাইডে আছিলে সোণাৰী জুনিয়ৰ কলেজ এইফালে আছিলে এতিয়া হেৰি কৰিলে ন এতিয়া বেলেগত নিলে আৰু দুবছৰ স্মৃতি এইটো জেগাত এইফালে তাৰপিছত এইটো হৈছে এই দুখন হৈছে কোৰ্ট সেইফালে আগত এখন আছে সেইখনো দেখুৱাবলৈ চেষ্টা কৰিম তাৰপিছত এইখনে সোণাৰী কোৰ্ট তাৰপিছত এজন হৈছে আমাৰ বিৰাজ যাৰ লগত মই আহিছোঁ বিৰাজ হৈছে মোৰ হাই ছেকেণ্ডেৰী লগৰ আৰু কি ক'ম আৰু ল'ৰাটোৰ কথা বহুত ছোৱালীৰ ক্ৰাছ হয় এনেই কৈছে জ্ঞানদীপৰ ক্ৰাছ হ'ল আৰু এতিয়া আমি যাম ক'ত এতিয়া বিয়াখন হৈছে আমাৰ বিৰাজহঁতৰ মোৰ ডাঙৰ ভিনদৌৰ ভাইক মানে বা দেউৰী তাকে এতিয়া তালৈকে যাম ডাইৰেক্ট তাৰপিছত আমি যাম বিৰাজহঁতৰ ঘৰলৈ বিৰাজহঁতৰ ঘৰত গৈ অলপ গান বাজনা ফূৰ্তি হ'ব এতিয়া গৈ লওঁ এইডোখৰ তাৰপিছত ডাইৰেক্ট দেখুৱাওঁ আপোনালোকক ক'ত কি কৰিম আৰু সোণাৰী টাউনখন তো ব'লক এতিয়া ক'ত কিখন চাই লওক আপোনালোকে দেখুৱাই লৈছোঁ আগফালে গৈ তো এইখন এখন যিখন ক'ৰ্টৰ কথা কৈছিলোঁ এইখন সোণাৰী ক'ৰ্ট ইয়াত আপোনাৰ কেছ চেছবিলাক যিবোৰ হয় ইয়াত সেইবোৰ ইয়াত হয় তাৰপিছত বাকী কাগজ পত্ৰৰ যিখিনি কাম থাকে সেই নথি পত্ৰৰ কামবিলাক মানে সেইখিনি তাত হয় সেই প্ৰথমে যিখন দেখিছিলে সেই তাত হয় এতিয়া এইখনেই হৈছে সোণাৰী কোৰ্ট তো এতিয়া আমি ডাইৰেক্ট জেগাটোত যাম কোৰ্টখন অলপ দেখুৱাই অলপ কোৰ্টখনৰ একদম কাষতে আছে চৰাইদেউ জিলা পৰিষদ আপোনালোকে এই বৰ্ডখন আছে চৰাইদেউ জিলা পৰিষদ ইয়াত কোৰ্টখনৰ ওচৰতে সোণাৰী আমাৰ কলেজৰ ওচৰতে এইটো বেছি দিন হোৱা নাই খুব বেছি 2 বছৰমান হ'ল চাগে বনোৱা তাৰপিছত এইফালে হৈছে এখন স্কুলখন হৈছে শংকৰদেৱ শিশু নিকেতন সোণাৰী ইয়াত তো তাৰ পৰা আহি আমি বিয়াঘৰ পাই গৈছিলোঁহি যেতিয়া বিৰাজহঁতৰ ঘৰ যাওঁ তাৰপিছত এইফালে আছে মোৰ বন্ধু মানে মৃণাল বসুমতাৰী পুৰা ডেকাটি হৈ আছে ডেকালৰ ঠাণ্ডা নালাগে বুলি কৈছে সেইটো কাৰণে মানে এনেকৈ আছে মানে বহুত ঠাণ্ডা লাগিছে হৈ আছে তো এতিয়া আমি বিৰাজৰ ঘৰলৈ যাম আৰু এতিয়া প্ৰথম যিখন কোৰ্ট দেখুৱাইছিলোঁ সেইখন হৈছে DC কোৰ্ট তাৰপিছত ছেকেণ্ডখন আছিলে জুডিচিয়েল কোৰ্ট তাৰপিছত এতিয়া আমাৰ কলেজখন এতিয়া য'ত দেখুৱাইছিলোঁ তাৰ পৰা কলেজখন বেলেগ জেগাত নিলে সেইটো জেগাটো দেখুৱাম আপোনালোকে এতিয়া যাওঁ আমি এতিয়া তাৰ পৰা বিৰাজহঁতৰ ঘৰলৈ আহিছিলোঁ বিৰাজহঁতৰ ঘৰত সোমোৱা হৈ গ'ল এতিয়া তাৰপিছত এতিয়া ভাবিছিলোঁ যে সিহঁতৰ ঘৰত সোমাই মেলি অলপ গান বাজনা কৰিম ৰাতি কিন্তু এতিয়া গম পালোঁ যে থকাটো আজি আমাৰ বিয়া ঘৰত হ'ব দায়িত্ব পূৰা ধৰিছে চবত এতিয়া ডাইৰেক্ট বিয়া ঘৰলৈ গৈ লওঁ আৰু সোণাৰী টাউন ৰাতিৰ পৰিৱেশ দেখুৱাম আৰু কাইলৈ দিনত যিমানখিনি পাৰোঁ সোণাৰী দেখুৱাবলৈ চেষ্টা কৰিম তো এতিয়া গৈ লওঁ আমি এতিয়া বিৰাজহঁতৰ ঘৰৰ পৰা ওলাই আহিছিলোঁ তো আমি ওলাই আহিলোঁ লাইট চাইট আছে নেকি আৰু লাইট চাইট আছে এতিয়া বিৰাজহঁতৰ পৰা ওলাই আহিছিলোঁ আমি মৃণালহঁতৰ ঘৰত তো মৃণালহঁতৰ ঘৰত অলপ দেৰি থাকিলোঁ ইয়াৰ বিৰাজৰ কিবা কাম আছিল ইয়াত লেন্স চেঞ্চ দি মেলি এতিয়া আমি যাম ডাইৰেক্ট সোণাৰী টাউনত অলপ কিবা কিবি কৰিব আছে কৰিম আৰু তাৰপিছত ডাইৰেক্ট বিয়াঘৰ তাতে আমি আজি থকা হ'ব তো মৃণাল কিবা এটা কোৱা মোৰ চেনেলটোৰ বিষয়ে দাদাটোৰ চেনেলটো দাদা সুধিছে দাদাটো বহুত ভাল দাদা হয়
এই দাদাটোৰ চেনেলটো মানে বহুত মানে বুকুৰ আপোন মানে দেই চবে মানে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা ভাল ভাল কমেণ্ট কৰিবা একচুৱেলি দাদা নহয় এই মোৰ লগৰ হয় আমাৰ বিৰাজ আৰু মোৰ বিৰাজ লুকাই আছে কেলে বিৰাজ লুকাই আছে ঠাণ্ডা বিৰাজত ঠাণ্ডা লাগিছে বহুত ঠাণ্ডা লাগিছে মানে সৰু সৰু ল'ৰা এইবিলাক তাকে এজন বুঢ়া বহুত বুঢ়া এজন তো এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা তো ডাইৰেক্ট সোণাৰীত বিয়া ঘৰত গৈ অলপ কিবা কিবি যদি ইণ্টাৰেষ্টিং হয় তেতিয়াহ'লে দেখুৱাবলৈ চেষ্টা কৰিম নহ'লে কাইলৈ ৰাতিপুৱা লগ পাওঁ আকৌ একেটা ব্লগেই হ'ব তো চাই থাকোঁ ইণ্টাৰেষ্টিং হ'ব তো চাই থাকোঁ অকলে এই বঢ়িয়া আকৌ এই ভিডিঅ' কৰাটো লেট হৈ গ'ল এতিয়া ইণ্টাৰেষ্টিং ঘটনা এটা ঘটিছিলে আকৌ এবাৰ মাৰি দিয়া আকৌ এবাৰ বঢ়িয়া এয়া মৃণালে আমাৰ বুকডাউন মাৰিব এতিয়া বঢ়িয়া বনিব চিন্তা নকৰা এই আগতে 3-4 বাউণ্ড মাৰিছিলে সেইকাৰণে এবাৰ বেছি মাৰিব নোৱাৰিলে নহ'লে নিশ্চয় মাৰিলেহেঁতেন আকৌ এবাৰ মাৰিবলৈ চেষ্টা কৰিছে তোমাৰ বঢ়িয়া ভাগৰি আছা ইয়াৰ আগত কেইবাবাৰ মাৰিলে মানে সেইটো কাৰণে এতিয়া নোৱাৰিলে নহ'লে 10 বাৰমান ডাইৰেক্ট মাৰিলেহেঁতেন হাঁহিছে বিৰাজে এতিয়া আমি ইয়াৰ পৰা যাওঁ বাইক উলিয়াই লওঁ তাৰপিছত ডাইৰেক্ট যাম আৰু সোণাৰী বিৰাজৰ ধুনীয়াকৈ ঘৰ তাতে থকা হ'ব আমাৰ আমি এতিয়া ফুচকা খাবলৈ ৰখিলোঁ এয়া ফুচকা ৰাতি এতিয়া কেইটা বাজিলে টাউন হৈছে আমি এয়া তাতে ফুচকা হেৰি কৰি আছে আমাৰ ফুচকা খোৱা হৈ গ'ল ইয়াত এতিয়া ফুচকা পূৰা খাই দিলোঁ এতিয়া তাৰপিছত ইয়াত যিখন দোকান হয় ছুপাৰ ফাষ্ট বুলি আছে দোকানখনৰ নাম তো ইয়াত মই মানে আগতে কি হ'ল হোষ্টেলত যেতিয়া আছিলোঁ আপোনালোকক দেখুৱাইছিলে এই কলেজখন তো ইয়াত যেতিয়া পঢ়িছিলোঁ মই তেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া মানে মই পূৰা ইয়াত আহিছিলোঁ মানে ইয়াত আহি সদায় সন্ধিয়া সময়ত যেতিয়া হয় দোকানখন সন্ধিয়া হ'লে বহে দিনত তেনেকৈ নবহে তো ইয়াত আহি পূৰা ফুচকা আৰু চানা টানা খোৱা হয় তো আজি ভাল লাগিল তো ইয়াত পূৰা খাই লৈছোঁ এতিয়া চানা বনাই আছে আমালৈ তো চানাটো খাই লওঁ এতিয়া এইফালে আমাৰ বিৰাজ আছে ইয়াতে আছে এই দোকানখন আছে গ'লমাৰ্কৰ ওচৰত তো ইয়াতে আছে ছাইডতে আছে ছুপাৰ ফাষ্ট বুলি লিখা আছে এইফালে এইটো ছাইডে শিৱ মন্দিৰ এটা আছে তো দোকানখনৰ নাম ইয়াত ছুপাৰ ফাষ্ট বুলি লিখাই আছে যদি কোনোবা আহে তেতিয়াহ'লে ইয়াত খাব পাৰে টেষ্ট লৈ চাব পাৰে ফুচকা আৰু চানাৰ তো এতিয়া ইয়াত চানা বনাই আছে চানা খাই আমি ডাইৰেক্ট যাম বিয়া ঘৰলৈ তো এয়া হ'ল আমাৰ আলু বাদাম দাদাহঁতে বনাই দিলে ইয়াত বহুত ধুনীয়া এয়া দাদাই চানা বনাই আছে বঢ়িয়া গুড মৰ্ণিং সকলোকে এতিয়া শুই উঠিছোঁ জাষ্ট শুই উঠি এতিয়া বাজিছে 8টা বাজিছে দেৰি হ'ল অলপ সময় আৰু এতিয়া আমি শুই উঠিয়ে লগালগ মুখ চুখ ধোৱা হোৱাই নাই এতিয়া ডাইৰেক্ট সোণাৰীৰ য'ত আছিলোঁ এতিয়া আমি লগৰ বিৰাজৰ ঘৰলৈ আহি আছোঁ আইদেউ পুখুৰী বুলি কয় এতিয়া ইহঁতৰ ঘৰলৈ গৈ লওঁ তাৰপিছত ব্ৰাছ আনিব পাহৰি থাকিলোঁ বেচেৰাটোৱে ব্ৰাছ আনি দিছে মোক আমি আহি এতিয়া বিৰাজহঁতৰ ঘৰ পাই গ'লোহি ইয়াৰ পৰা আমাৰ মাহী আৰু এনাইহঁতৰ ঘৰ বেছি দূৰ নহয় ইয়াৰ পৰা চালে মাহীহঁতৰ ঘৰটো ওলাই থাকে যাবলৈ অলপ প্ৰব্লেম হৈ গ'ল পক্ষে কাৰণ গা চা ধুলোঁ এতিয়া গা চা ধুই আকৌ তালৈ যাবই লাগে কাৰণ ফটোৰ কাম আছে সেইটো কাৰণে এতিয়া গা চা ধোৱা হৈ গ'ল জাষ্ট ওলাব আছে ওলাই ভাত পানী খাব আছে ভাত চাত খাই মেলি ডাইৰেক্ট আমি আকৌ বিয়া ঘৰ যাম ওলাই লওঁ আৰু বিৰাজে গা ধুব গৈছে মোৰ এতিয়া গা চা ধুই হৈ গ'ল আৰু এতিয়া ওলাই হৈ গ'ল এইবিলাক বস্তু লাগিছে জেগাত চব ভৰোৱা হৈ গ'ল কেমেৰাটো ভৰাই লোৱা এজন হৈছে বিৰাজ একদম পূৰা চালি ওলাই লৈছে পূৰা চালি হাতী হৈ চাওঁ চাই দিয়া বাই বাই একদম ফুল্লি প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ জোতা য়েল্লো বেগ য়েল্লো টি চাৰ্ট য়েল্লো ওলা এতিয়া ওলাই ৰেডি মানে এতিয়া যাব লাগে এতিয়া ডাইৰেক্ট বিয়া ঘৰত যাওঁ গৈ অলপ ফটোশ্বুট কৰিব লাগিব এতিয়া আমি ছোৱালী আনিব গৈ আছোঁ এইফালে গীত চলি আছে
আমাৰ দুদিনীয়া কাৰ্যসূচী ইমানতে আজি সমাপ্ত তো বিয়াজ ছোৱালী তোৱালী আনিলে তো ফটো মৰা হৈ গ'ল এতিয়া মই ঘৰ যাবলৈ ওলালোঁ বিয়াজ বাই বাই এইফালে মৃণাল আছে এইফালে হা এইফালে বিকি পুনৰ লগ পোৱা প্ৰতিশ্ৰুতি বহুত ভাল লাগিল মোৰ চেনেলৰ কথা কোৱা আকৌ চেনেলৰ কথাটো ক'বলৈ কি আৰু চবে জানে জ্ঞানী কৰিব পাৰে আছে তাত বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰে কথা ভিডিঅ' হওক বা বাকী ব্লগ কৰে চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বহুত ধুনীয়া ধুনীয়া কাম লৈ জ্ঞানদীপে আহি আছে আমাৰ মাজলৈ লগে ভাগে প্ৰজেক্ট এটা কৰিম আহি আছে মই বিৰাজৰ ইনষ্টাগ্ৰাম আইডিটো তলত দিয়া আছে ডেছক্ৰিপশ্যনত কোনোবাই যদি এইবোৰ এনে হৈ আছে বাকী একো সঁচাকৈ দিয়া আছে ডেছক্ৰিপশ্যনত চাওক চেক কৰক ঠিক আছে দিয়া তেতিয়াহ'লে বাই বাই এতিয়া আহি মই ঘৰ পাই গ'লোহি বিয়া খাই বহুত ভাল লাগিল দুদিন তাত থাকিও ভাল লাগিলে কিন্তু টোপনি অলপ ক্ষতি হ'ল আৰু দুদিন অলপ চলপ টোপনি ক্ষতি বেছিও নহয় হোৱাটো হৈ গ'ল বাৰু 2 দিন হোৱা হৈছে কিন্তু অলপ দেৰি হ'ল সেইটো কাৰণে অলপ এতিয়া ভাগৰুৱা লাগি আছে ফিল হৈ আছে মানে ভাগৰ সেইটো কাৰণে এতিয়া শুব লাগিব অতি সোনকালে লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তো কলেজটো খোলা আছে সেইটো কাৰণে ভিডিঅ'বোৰ জল্দি দিবলৈ অলপ মোৰ প্ৰব্লেম হৈ গৈছে তো একো নাই মই যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো ইমানতে সামৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটো যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একবাৰ নাপাহৰিব ধন্যবাদ